Good morning. Welcome to my YouTube channel হিমশিখা কলিতা মিউজিকেল। কি খবৰ আপোনালোকৰ? I hope নিশ্চয় ভালে আছে আৰু মই ভালে আছো। সো মই পৰহি মানে এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰিছিল। আপোনালোকে গম পাইছে মই আইতাহঁতৰ ঘৰত আছিলো। সো এতিয়া আইতাহঁতৰ ঘৰৰ পৰা মই আহিলো। মই যোৱাকালি আহিলো চাগে। যোৱাকালি আহি পেলাই মই বোলো এটা ভিডিঅ' বনাওঁ। ভিডিঅ' মানে কি ভিডিঅ'টো মই যোৱাকালিয়ে কৰিছিলোঁ। যোৱাকালি আমাৰ ঘৰত মটন আনিছিলে। চ' মই বোলো মটনৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চ' যোৱাকালি আৰু ভিডিঅ'টো আপলোড কৰা নহ'ল আৰু মই আৰম্ভ নকৰাকৈয়ে মানে ভিডিঅ'টো বনালোঁ আৰু ভাবিলোঁ আজি মই আৰম্ভ কৰি পেলাই কেনেকৈ বনালোঁ কি কৰিলোঁ সেইখিনি আপোনালোকক দেখুৱাম। চ' তেতিয়াহ'লে ব'লক আজি মানে যোৱাকালি মই মাংসটো যোৱাকালিয়ে বনাইছোঁ। একচুৱেলি মই বনোৱা নাই এতিয়া মই ভিডিঅ'ত কৈ দিছোঁ মোৰ দেউতাই বনাইছে। চ' মই ভিডিঅ' কৰি আছিলোঁ। তেতিয়াহ'লে ব'লক যোৱাকালি মটনৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ আগতে এটা কথা কৈ লওঁ, সদায় কোৱাৰ দৰে আজিও কওঁ, প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেল বটনটো বজাই ৰাখিব যাতে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকিব পাৰে। আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত চাই জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে লাগিল। তেতিয়াহ'লে ব'লক আজিৰ মটনৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইফালে বহুত কিবা কাৰণে কাপোৰ আছে, আপোনালোকে সেইখিনি ইগন'ৰ কৰিব একচুৱেলি। তেতিয়াহ'লে ব'লক আজিৰ মটনৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক আমাৰ মটন ছাগলী মাংস এইখিনি ইয়াতে 1 কিলো আছে। এইখিনি তেল, এইখিনি মাংস আৰু এইফালে আছে চিকেনটো মই কৈছোঁৱেই চিকেন মোৰ কাৰণে আনিছে। চিকেন আছে আধা কিলো আৰু মটন আছে 1 কিলো। তো এতিয়া বৰষুণ দি আছে আৰু তেতিয়া ভালকৈ চাউণ্ডটো নাহিবও পাৰে। আৰু এইফালে কাটি থোৱা আছে পিঁয়াজ, তাতে পিঁয়াজ কাটি থোৱা আছে। এইফালে পিঁয়াজ, এইফালে কাটি থোৱা আছে আলু আৰু এইফালে আছে নহৰু, আদা দুবিধকৈ আছে কাৰণ এইখিনি হৈছে চিকেনৰ কাৰণে আৰু এইখিনি মটনৰ কাৰণে। আৰু এয়া জলকীয়া কাটি থোৱা আছে। চ' মই ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। চাই থাকক ভিডিঅ'টো শেষলৈ। কেৰাহীখন গৰম হৈছে এতিয়া। ইয়াতে তেল দিলোঁ। ইয়াতে মই পিঁয়াজখিনি পেলাই দিছোঁ। আপোনালোকে দেখিছেই। আপোনালোকে গুৰুত্ব সহকাৰে বস্তুখিনি চাই যাব, তেতিয়াহ'লে গম পাব। ইয়াত তেলখিনি ভালদৰে ভাজি ল'ব লাগিব যাতে পিঁয়াজখিনি ধুনীয়াকৈ মিহলি হৈ যায়, একদম গলি যায় যাতে। ইয়াত দেখিছেনে পিঁয়াজখিনি মই দি ল'লোঁ। এতিয়া মই ইয়াতে পেলাই দিছোঁ জলকীয়া, যিখিনি মই কাটি থৈ দিছিলোঁ আপোনালোকক আগতে দেখুৱাইছোঁ। জলকীয়াখিনি পেলাই দিলোঁ। ভালদৰে লাৰি আছোঁ, আপোনালোকেও ভালদৰে লাৰি থাকিব। আৰু ইয়াতে এতিয়া আদা নহৰুখিনি পেলাই দিছোঁ। আপোনাক আগতে দেখুৱাইছোঁ মই আদা নহৰু পেষ্টখিনি। চ' ইয়াতে আদা নহৰু পেষ্টখিনি পেলাই দিলোঁ। এতিয়া মই ইয়াতে জিৰাৰ গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি আৰু অলপ গৰম মছলা আৰু হালধি সোৱাদ মানে যিমানখিনি পৰিমাণে আপোনালোকে হালধি ইউজ কৰে সেইখিনি। আৰু আপোনালোকে বেলেগ মছলা ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে ডেইলি যিখিনি ইউজ কৰে সেইখিনি ইউজ কৰিব পাৰে। আমি যিখিনি ইউজ কৰোঁ ডেইলি, চ' সেইখিনি মই ইউজ কৰিছোঁ ইয়াতে। চ' ভালদৰে লাৰি থাকিব লাগিব, ভাজি থাকিব লাগিব। ইয়াতে মই অলপ গৰম পানী পেলাই দিছোঁ, কুহুমীয়া গৰম পানী। চ' ভাজি থাকিব লাগিব যাতে আদা নহৰুৰ কেঁচা গোন্ধটো গুচি যায়, তেতিয়ালৈকে ভাজি থাকিব লাগিব। আৰু ইয়াতে এতিয়া মই মাংসখিনি পেলাই দিলোঁ। আপোনালোকে দেখিছে মাংসখিনি পেলাই দিলোঁ। এতিয়া ভালদৰে ভাজি থাকিব লাগিব। চাই থাকিব গুৰুত্ব সহকাৰে, তেতিয়া বস্তুখিনি গম পাব ভালদৰে। আৰু ইয়াতে মন কৰিছেনে মই ইয়াতে অকণমান জাষ্ট আৰু শ্লাইট চেনি পেলাই দিছোঁ। চেনিটো এইকাৰণে দিব লাগে, চেনিটো দিলে ফ্লেভাৰটো আহে আৰু কালাৰো আহে আৰু লগতে মাংসখিনি সোনকালে সিদ্ধ হৈ যায়। চ' আমি অলপ চেনি পেলাই দিছোঁ, আপোনালোকে দিব পাৰে। ইয়াতে এতিয়া আলু পেলাই দিলোঁ। মোটামুটি আধা ঘণ্টাৰ বেছি সময় ভাজি পেলাই আলুখিনি পেলাই দিছোঁ। চাই লওক। আপোনালোকে চেনি ব্যৱহাৰ নকৰি বিলাহী ইউজ কৰিব পাৰে। মোৰ হাতত বিলাহী নাছিলে, চ' মই চেনিটো ইউজ কৰি দিছোঁ।
এয়া আলুখিনি প্ৰায় সিজিব লৈছেই চ' তেতিয়া অলপ গৰম পানী দি দিছোঁ ঠাণ্ডা পানী নিদিব গৰম পানী দিব চ' এয়া গৰম পানী দি দিলোঁ এতিয়া পানীখিনি শুহি যাবলৈ দিব লাগিব চ' এয়া পানীখিনি জাষ্ট অলপ শুহি গৈছেই আলুখিনিও প্ৰায় ভাঙি গৈছে যিকেইটা টুকুৰা আছে সেইকেইটাও ভাঙি দিব লাগিব এয়া চাই থাকক পিছে শেষলৈকে আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে এয়া পানীখিনি শুহি গ'ল আগত দিয়া আৰু নেক্সট আকৌ মই অলপ পানী দিছোঁ এয়া মন কৰি থাকিব তেতিয়া গম পাব বস্তুখিনি চ' এয়া দেখিছেনে আৰু অলপ পানী দি দিছোঁ এতিয়া এইখিনি উতলিব লাগিব ভালদৰে এয়া দেখিছেনে উতলি আছে এতিয়া মই ইয়াতে আলুখিনি ভাঙি দিলোঁ আপোনালোকক দেখুৱাবলৈ নহ'ল বাৰু বৰষুণ দি আছিলে চ' এইখিনি দেখুৱাবলৈ নহ'ল এয়া দেখিছেনে মই আলুখিনি ভাঙি দিলোঁ আপোনালোকক দেখুৱাবলৈ নহ'ল বাৰু এতিয়া দুপিচমান আলু ৰাখিব পাৰে আপোনালোকে যিসকলে আলু খাই ভাল পায় চ' ইয়াতে মই আগতে যে কৈছিলোঁ মই তেলখিনি ৰাখি থৈ দিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ চ' এতিয়া মই তেলখিনি পেলাই দিলোঁ উতলত সদায় উতলত দিব লাগে তেলখিনি আগতে দিলে তেল উঠি যায় তেলত দিলে চ' মই উতলত পেলাই দিলোঁ এয়া চাই থাকক শেষলৈকে আৰু ঘৰত ট্ৰাই কৰি চাব পাৰে আৰু ট্ৰাই কৰি মোক জনাবলৈ নাপাহৰিব আৰু ইয়াতে আৰু অলপ মই পানী পেলাই দিলোঁ আগৰ পানীখিনি শুহি গৈছে চ' আকৌ পানী পেলাই দিছোঁ চ' চাই থাকক এতিয়া উতলিবলৈ লাগিব মোটামুটি 1 আৱাৰ্ছৰ বেছি টাইম লাগি যায় মটনৰ ৰেচিপি মানে মাংসটো বনাবলৈ আৰু চ' 1 আৱাৰ্ছৰ বেছি টাইম লাগিছে এয়া দেখিছে উতলি আছে ইমান ধুনীয়াকৈ উতলি আছে দেখিয়ে ভাল লাগি গৈছে আপোনালোকে খাওঁ খাওঁ লাগিছে নেকি বাৰু কাৰ কাৰ জিভাৰ পানী পৰিছে কমেণ্টত জনাবচোন এয়া খুব আমাৰ প্ৰায় মটন ৰেডি হৈ গ'ল আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু ট্ৰাই কৰি মোক জনাবলৈ নাপাহৰিব খাবলৈ কিন্তু খুব বেছি টেষ্টি হৈছিলে চ' এয়া আমাৰ মটন ৰেডি গাইজ আপোনালোকে মটনৰ ৰেচিপি ভিডিঅ'টো চালেনে যদি ভাল পাইছে ঘৰত ট্ৰাই কৰি চাব পাৰে খুব ধুনীয়া এটা ৰেচিপি ভিডিঅ' হয় মই খোৱাখিনি নেদেখুৱালোঁ খুব বেছি টেষ্টি হৈছে খাবলৈ একচুৱেলি যিহেতু মই ৰেচিপি ভিডিঅ' বনাইছোঁ চ' মই খোৱাখিনি নেদেখুৱালোঁ ভ্লগ বনিলে দেখুৱাই দিলোঁহেঁতেন কিন্তু যিহেতু ৰেচিপি ভিডিঅ' হিচাপে মই কৰিলোঁ গতিকে খোৱাখিনি নেদেখুৱালোঁ আৰু খোৱাখিনি দেখুৱাবলৈ গ'লে বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো চ' বেছি দীঘল নকৰিলোঁ অনলি ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আপোনালোকে ভাল পালে ঘৰত ট্ৰাই কৰি চাব পাৰে খুব ধুনীয়া একচুৱেলি গেছত বনোৱাতকৈ খৰিত বনালে মানে চৌকাত বনালে প্ৰত্যেক মাংস মটন বুলি নহয় একচুৱেলি চিকেন মটন পৰ্ক সকলো যি মাংস আছে চব মাংস একচুৱেলি আমি খৰিত বনাব লাগে চৌকাত বনালে টেষ্টটো বেছি আহে গেছতকৈ আপোনালোকে যিসকলে গেছত বনায় এইবাৰ খৰিত বনাই চাবচোন ট্ৰাই কৰি চাব খুব ধুনীয়া লাগিব এদিন খালে আপোনালোকে খাওঁ লাগিব মানে চৌকাৰ মাংস আৰু চ' এদিন ট্ৰাই কৰি চাব আৰু ট্ৰাই কৰি পেলাই মোক জনাবলৈ নাপাহৰিব মানে কেনেকুৱা হ'ল আপোনালোকে খাবলৈ বা কেনেকুৱা লাগিল বনাই পেলাই কেনেকুৱা লাগিল চৌকাত চ' সেইটো মোক জনাবলৈ নাপাহৰিব তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ